ছাত্ৰ-ছাত্ৰীসকল আজি আমি চাম ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সমতুল কৰা হয় অৰ্থাৎ সন্তুলিত ৰাসায়নিক সমীকৰণ কেনেদৰে লিখিব পাৰি ইয়াতে তোমালোকে এটা সমীকৰণ লিখিছা এই সমীকৰণটোৰ এই যিখিনি দেখিছা এই যোনটো কাৰ্চিন আছে কাৰ্চিনৰ যিখিনি বাওফালে দেখিছা এইখিনি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু তাৰ যিখিনি এইখিনি পিছফালৰ যিখিনি মৌল বা যৌগ থাকিব এইখিনি কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ আৰু এই সন্তুলিত ৰাসায়নিক সমীকৰণত আমি এই বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যিখিনি মৌল আছে মৌলখিনিৰ যোনটো সংখ্যা আছে সেই সংখ্যাটো সমান কৰিব লাগিব কেনেকৈ সমান কৰিব লাগিব তাৰ কাৰণে আমি প্ৰথমে মৌলসমূহৰ বিষয়ে জানিব লাগিব যদি তোমালোকে মৌলৰ বিষয়ে নাজানা তেতিয়াহলে মোৰ আগৰ এটা ভিডিও আছে তাতে মৌলসমূহৰ বিষয়ে তোমালোকে অলপমান চাই লবা লগতে যৌগসমূহ কেনেকৈ লিখা হয় তাৰ ওপৰতো মোৰ ভিডিও আছে তোমালোকে সেই ভিডিওসমূহ চাবা তো এতিয়া আমি চাও থুলমূলকে মৌল এটা কি তো মৌলক আমি কেনেকৈ চিনি পাম যদি প্ৰথম আখৰটো ক্যাপিটেল হয় তেতিয়াহলে এটোক আমি এটা মৌল বুলি ধৰিম দ্বিতীয়তে যদি এটা ক্যাপিটেল লগত এটা স্মল লেটাৰৰ এলফাবেট থাকে তেতিয়াহলে এটো এটা কি বুজাব মৌল বুজাব তো তেতিয়াহলে আমি ইয়াতে চাও কেইটা মৌল আছে Zn ক্যাপিটেল স্মল তেতিয়াহলে এটো এটা মৌল বুজায় ঠিক আছে ইয়াতে Zn ৰ সংখ্যা কিমান 1 ঠিক আছে 1 এনেকুৱা তো ইয়াতে H2SO4 ইয়াতে যদি চাও H ক্যাপিটেল S ক্যাপিটেল আৰু O ক্যাপিটেল তো এনেকে ক্যাপিটেল হলে এই তিনিটা ইয়াতে মৌল আছে ইয়াতে যদি চাও আমি Zn এটা মৌল S এটা আৰু O এটা বেলেগ বেলেগ মৌল আৰু ইপিনে আছে এটা H এটা মৌল এতিয়া চাব লাগিব আমি এই মৌলসমূহৰ সংখ্যাসমূহ তো ইয়াতে যদি চাও Zn কিমান আছে 1 H কিমান আছে হাইড্ৰোজেন 2 আছে তো এই যে আমি সংখ্যাবিলাক প্ৰথমে হিসাব কৰি চাব লাগিব কেনেকৈ হিসাব কৰিম এইফাল যোনটো আমাৰ বিক্ৰিয়ক পদাৰ্থ থাকে তাত যিমানখিনি আছে অৰ্থাৎ যদি জিংক এটা আছে এই বিক্ৰিয়াজাত পদাৰ্থ ইয়াতো জিংক এটা থাকিব লাগিব যদি ইয়াতে হাইড্ৰোজেন দুটা আছে ইপিনেও দুটা থাকিব লাগিব তেতিয়াহে এটো সন্তুলিত হৈ থকা বুলি কয় প্ৰত্যেকটো মৌল ইপিনে যিমান আছে এই কাৰ্চিনডালৰ এইফালেও সিমানটা মৌল থাকিব লাগিব অৰ্থাৎ সংখ্যাটো একে থাকিব লাগিব বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যিবিলাক সংখ্যা এই সংখ্যাবিলাক সমান থাকিব লাগিব আৰু এই সংখ্যাবিলাক সমান নাথাকিব আৰু সেই নাথাকিলে আমি তাক সমান কৰিব লাগিব আৰু সেইটোকে কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ এই অধ্যায়ত আমি ৰাসায়নিক সমীকৰণৰ যোনটো সন্তুলিত কৰা নিয়ম সেইটো শিকিম আৰু সেইটোৱে আমাৰ প্ৰশ্নত বেছিকৈ আহিব তোমালোকৰ পৰীক্ষাটো বেছিকৈ ইয়াৰ ওপৰত প্ৰশ্ন আহে তো তোমালোকে ভালদৰে চোৱা মই এটা এটাকে বিশ্লেষণ কৰি যাম তোমালোকে সেই হিচাপত অনুসৰণ কৰা ভিডিওটো সম্পূৰ্ণকৈ চোৱা তোমালোকে নিশ্চয়কৈ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব পাৰিবা এতিয়া আমি ইয়াতে লিখিছো প্ৰথমটো ৰাসায়নিক সমীকৰণ ঠিক আছে ইয়াতে আমি প্ৰথমে চাম সংখ্যাবিলাক চাম তো Zn এইফালে কিমানটা আছে এটা আছে 1 আছে তো ইপিনে চোৱা এবাৰ এটো হল বিক্ৰিয়ক পদাৰ্থ ইপিনে 1 আছে ইপিনে চোৱা ইপিনে কিমান আছে Zn 1 আছে ঠিক আছে এটা এটা মৌল হিসাব কৰি চাব লাগিব আমি দুফালে মিলাব লাগিব যেনেকৈ আমি বস্তু জুখিলে কি কৰো দাগাবালাটো চাও দুফালে যাতে সমান হৈছে নে নাই তো হেনেকুৱা নিচিনা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ সদায় সমান থাকে ৰাসায়নিক বিক্ৰিয়া এটা তো সেই বস্তুটো আমি মিলাব লাগিব তো এতিয়া হাইড্ৰোজেন যদি চাও কেইটা আছে H2 মানে কি বুজায় হাইড্ৰোজেন দুটা বুজায় নেকি 2 বুজায় ঠিক আছে H2 মানে হাইড্ৰোজেন 2 দুটা থাকিব তো ইপিনে চাও আমি হাইড্ৰোজেন দুটা আছে ঠিকই আছে ইটো মিলিছে আমাৰ এইটো হাইড্ৰোজেন আৰু এইটো হাইড্ৰোজেন মিলিছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ যোনটো হাইড্ৰোজেন আছে দুফালে সংখ্যাটো একে আছে ঠিক আছে এতিয়া সালফাৰ এইটো সালফাৰ অকলে আছে ইয়াতে একো নাই ইয়াৰ লগত সংখ্যা নাই তাৰ মানে এইটো 1 সালফাৰ ইয়াতে 1 আছে ঠিক আছে তেনেকৈ ইপিনে সালফাৰ কি আছে 1 আছে তো সালফাৰটোও একে আছে তো সালফাৰটো আমি একো সলনি কৰিব নালাগে তাৰ পিছত চাব লাগিব অক্সিজেন কিমান আছে ইয়াতে অক্সিজেনৰ লগত এনেকৈ লাগি আছে 4 তাৰ মানে অক্সিজেন 4টা আছে তো ঠিক তেনেকৈ ইপিনেও চাও যদি আমি অক্সিজেন কিমানটা আছে 4টা আছে তেতিয়াহলে আমাৰ ইয়াতে কৰিব লগা কিবা থাকিল নেকি নাই কাৰণ দুপিনে সংখ্যাবিলাক সমান আছে জিংক এটা ইপিনেও এটা হাইড্ৰোজেন দুটা সালফাৰ এটা অক্সিজেন 4টা এনেকৈ দুফালে যেতিয়া কি থাকিব সংখ্যাবিলাক সমান থাকিব মৌলসমূহৰ তেতিয়া এইটো হ'ব এটা সন্তুলিত ৰাসায়নিক সমীকৰণ মই প্ৰথম সমীকৰণটো কি দিছো সন্তুলিত হৈ থকা ৰাসায়নিক সমীকৰণ দিছো যাতে বস্তুটো তোমালোকৰ বুজি পোৱাত সহজ হয় তো এই দ্বিতীয়ৰ পৰা আমি সমীকৰণবিলাক সন্তুলিত কৰিম অৰ্থাৎ সন্তুলন কৰিম তেতিয়াহলে সন্তুলন কৰোতে আমি কি ল'ব লাগিব প্ৰথমে আমি এইটো এনসাৰ বুলি লিখিছো তো এইটো তোমালোকে লিখি লবা ঠিক আছে Fe মই যেনেকৈ লিখিছো এনেকৈ লিখি লবা Fe অলপমান গেপ লবা ঠিক আছে প্লাস লৈ এইটো প্লাস চিন লিখি অলপমান গেপ লবা আমি সন্তুলিত কৰোতে সংখ্যাবিলাক এই আগত লিখিব লাগিব ঠিক আছে আমি এনেকৈ তলত লিখিব নোৱাৰিম ইয়াতে আমি ইয়াতে Zn2 এনেকুৱা নিলিখো যেতিয়া আমি নতুনকৈ সন্তুলিত কৰিম
নতুনকৈ সংখ্যা এটা দিম তেতিয়া সদায় আগত আমি এনেকৈ লিখিব লাগিব ঠিক আছে তো সেইকাৰণে আমি আগত অলপমান গেপ ৰাখিম এনেকৈ খালী ঠাই ৰাখিম তো H2O তো H2 আমি এনেকৈ H2O এনেকৈ লিখিম আগত অকণমান খালী ঠাই ৰাখিম তাৰপিছত কাৰ চিনটো আহি গৈ Fe ৰ আগত অলপমান খালী ঠাই ৰাখিম Fe3O4 প্লাছ কি আছে H2 আমি ইয়াতে লিখিম অলপমান খালী ঠাই ইয়াতে ৰাখিম তো এতিয়া তোমালোকে চোৱা এই কাৰ চিনৰ এইফালে যিবিলাক মৌল আছে সেইবিলাক হিচাপ কৰি চোৱা প্ৰথমে যোনটো থাকে শুনটো হিচাপ কৰা Fe মানে এটাই মই কৈছো যে ক্যাপিটাল আৰু স্মল থাকিলে এটা মৌলই বুজায় তো ইয়াক আমি একো নাই মানে অকল এলফাবেটটো আছে সিম্বলটো আছে তেতিয়া হলে এইটো 1 বুজায় ঠিক আছে ইপিনে Fe1 মানে ইপিনে কিমান আছে 3 আছে হয়নে তো ইয়াতে তিনিটা আছে Fe ইয়াতে Fe এটা আছে তেতিয়া হলে এটো তো নিমিলে তেতিয়া হলে আমি তিনিটা আছে তাৰ মানে এটো এটা আছে ইয়াতে 1 বুজাইছে 1 ৰ আগত যদি 3 লিখো 3 * 1 কি হ'ব 3 হ'ব তাৰ মানে Fe কেইটা বুজাল আগত 3 লিখিলো তিনিটা বুজাল তো Fe টো ইপিনে ইকুৱেল হল Fe3 আগত আমি লিখিব লাগিব সংখ্যাটো আগত এনেকৈ লিখি মিলাব লাগিব তো আইৰণটো মিলি গল আমাৰ Fe টো মিলি গল চোৱা এইবাৰ চোৱা H2O H অকল H2 চোৱা প্ৰথমে কাৰণ H এটা মৌল এটা এটাকে চাই যাম আমি ঠিক আছে তো H2 আছে ইপিনেও H কি আছে 2 আছে তেতিয়া হলে H2 মিলি আছে এটো আমি মিলাব নালাগে এতিয়া হয়নে তো এইবাৰ চোৱা অক্সিজেন O ইয়াতে কিমান আছে একো নাই মানে 1 আছে অকল সিম্বলটো থাকিলে সদায় 1 বুজায় ঠিক আছে কিন্তু ইয়াতে ওৰ লগত 4 লাগি আছে তাৰ মানে অক্সিজেন কেইটা আছে 4টা আছে তেতিয়া হলে এটো সন্তুলিত হৈ থকা নাই অক্সিজেনটো মিলাব লাগিব ব্যালেন্স কৰিব লাগিব তো ইপিনে 4 আছে মানে আমি কি কৰিম অক্সিজেনৰ আগত মানে অকল অক্সিজেনৰ আগত নহয় একদম আগত ইয়াতে এই যোনটো যৌগ আছে তাৰ একদম আগত যত খালি ঠাই ৰাখিছো আমি তাতে লিখিব লাগিব কি 4 ঠিক আছে অক্সিজেন আমি 4 লিখিলো 4 লিখাৰ লগে লগে অক্সিজেনটো মিলি গল হৈ গল কিন্তু ইয়াতে 4 লিখাৰ লগে লগে হাইড্ৰোজেনৰ লগত ইটো বাঢ়ি যাব সংখ্যাটো হাইড্ৰোজেনৰ যোনটো সংখ্যা আছে এটো বাঢ়ি যাব তো আকৌ আমি এবাৰ ৰিপিট কৰি চাও প্ৰথমৰ পৰা Fe3 ঠিকই আছে এবাৰ হাইড্ৰোজেন চাও এইটো কেনেকৈ বুজায় 4H2 তাৰ মানে কি বুজায় চাবা 4 আগত থাকিলে এইটো আগত আহিব 4 * H2 এইটো তলত আছে তলত থাকিলে কি কৰিম আমি ইয়াক মাল্টিপ্লাই কৰিম 4 * 2 কি হ'ব 8 হ'ব তাৰ মানে 8টা হাইড্ৰোজেন হল ইপিনে আমাৰ ঠিক আছে হাইড্ৰোজেন কিমান হল 8 হল তেতিয়া হলে আমি ইপিনেও হাইড্ৰোজেন কি কৰিব লাগিব 8 কৰিব লাগিব কিন্তু ইয়াতে হাইড্ৰোজেন কিমান আছে H কিমান আছে 2 আছে এতিয়া 2 ৰ লগত কি মাল্টিপ্লাই কৰিলে 8 হয় এটো চাব লাগিব 2 ৰ লগত কি মাল্টিপ্লাই কৰিলে 8 হয় 4 ঠিক আছে তো আমি যদি ইয়াৰ আগত 4 লিখি দিও 4 * 2 কি হ'ব যিকোনো সংখ্যা এটা আমি আগত লিখিম আৰু সেই সংখ্যাটোৰে যোনটো সংখ্যা মৌলটোৰ লগত লাগি থাকিব তাৰ লগত পূৰণ কৰিম তো 4 * 2 কি আহিব 8 ঠিক আছে তো এতিয়া চোৱা এইটো 4 * 2 কি আহিল 8 তো এইবাৰ আইৰন 3 হাইড্ৰোজেন 4 * 2 8 হাইড্ৰোজেন 4 * 2 কি আহিল 8 আহিল অক্সিজেন কিমান 1 ইটো 1 আৰু তাৰ লগত 4 টো মাল্টিপ্লাই হ'ব ইটো এনেকুৱা নিচিনা 4H2O তাৰ মানে ইটো কি হ'ব হাইড্ৰোজেন হ'ব 2 * 4 কিমান হ'ব 8 আৰু অক্সিজেন মানে কিমান বুজাব ইয়াতে অক্সিজেন কিমানটা বুজাব 4 এই 4 টো ইয়াৰ লগতো মাল্টিপ্লাই হ'ব আৰু ইয়াৰ লগতো মাল্টিপ্লাই হ'ব অক্সিজেনৰ লগতো হ'ব তাৰ মানে অক্সিজেনৰ কিমান আছে 4 তো সেই হিচাপত অক্সিজেনৰ আমাৰ 4 হল ইপিনেও আছে 4 তো হৈ গল ইটো আমাৰ কি সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া আমি 3 নম্বৰটো চাম 3 নম্বৰটোত আমি চালে কি লিখিম প্ৰথমে লিখিম আমি HNO3 প্লাস আমি খালি ঠাই ৰাখিম তেতিয়া কৈছো খালি ঠাই ৰাখিব লাগিব Ca আমি লিখিম OH কি লিখিম 2 তাৰপিছত ইটো কাৰ্চিন এৰো থাকিল এৰৰ পিছত অলপমান খালি ঠাই ৰাখিব লাগিব আমি CaNO3 2 প্লাস কি থাকিল আমাৰ তো ইয়াতে আমি এতিয়া চাব লাগিল প্ৰত্যেকটো মৌল কাৰ্চিনডালৰ ইফালে আৰু এইফালে হিসাব কৰি মিলাইব লাগিল আমি তো আমি প্ৰথমে চাও হাইড্ৰোজেন চোৱা হাইড্ৰোজেন ইয়াতে এটা আছে চোৱা এই গোটেইখিনি চাব লাগিব আমি এইখিনি পাৰ্ট আমি হাইড্ৰোজেনটো এইখিনি পাৰ্ট চাব লাগিব ইয়াতে যিখিনি আছে এইখিনিত হাইড্ৰোজেন কিমানটা আছে এইটো হিসাব কৰিব লাগিব তো আমি যদি হাইড্ৰোজেন চাও চোৱা ইয়াতে 1 এটা আছে আৰু ইয়াতে ব্ৰেকেটৰ ভিতৰত 2 তাৰ মানে অক্সিজেন দুটা আছে বুজায় হাইড্ৰোজেন কেইটা আছে বুজায় দুটা আছে তো ইয়াতে আহিল 2 তেতিয়া হলে কি হল হাইড্ৰোজেন 3 হল তো হাইড্ৰোজেন 3 আছে আমাৰ ইপিনে 3 তো ইপিনে চাও আমি হাইড্ৰোজেন কিমান আছে ইয়াতে 2 আৰু ইয়াতে এইখিনিত নাই ঠিক আছে অকল 2 আছে হাইড্ৰোজেন তো এতিয়া আমাৰ হাইড্ৰোজেন 2 আৰু 2 আছে H2 ইপিনে আছে আমাৰ 2 আছে তাৰ মানে ঠিক আছে তো হাইড্ৰোজেন এতিয়া 3 আছে ইপিনে 2 আছে এটা আছে অযুগ্ম সংখ্যা আৰু এটা আছে যুগ্ম সংখ্যা তো এনেকৈ যদি অযুগ্ম আৰু যুগ্ম সংখ্যা থাকে যদি আমাৰ মিলাব অসুবিধা হয় তেতিয়া হলে তোমালোকে যুগ্ম অযুগ্মটো ৰাখি দিবা হেতু হেনেকৈ ৰাখি দিয়া পিছত অটোমেটিক্যালি হি মিলি যাব
একো চিন্তা কৰিব নালাগে, সেইটো ৰাখি দিয়া। তাৰ পিছৰটো চোৱা n টো চোৱা এবাৰ n কিমান আছে ইয়াতে 1, তো এইখিনিত গোটেইত চালে আমি n 1 এ পাম। ঠিক আছে, তেনেকৈ ইয়াতে n কিমান আছে 2 আছে, NO32, তাৰ মানে এইটোৱে কি বুজায় n আছে কিমান থাকিব 2, এই ব্ৰেকেটটো গুচাই দিয়াৰ লগে লগে n ৰ লগত এই 2 মাল্টিপ্লাই হৈ যাব, তাৰ মানে 2 আহিব। আৰু O3 আছে, তেতিয়াহ'লে O কিমান থাকিব ইয়াতে, আমি O টো পিছত চাম, তথাপিও মই এইটো কৈ দিওঁ O এই দুটা মাল্টিপ্লাই হ'ব, পূৰণ হ'ব, 3 ইনটু কি আহিব 2, কিমান হ'ব? ঠিক আছে, তাৰমানে অক্সিজেন এইখিনিত 6 আছে, তাৰমানে 6টা আছে। তো আমি চাই আছিলোঁ তেতিয়াহ'লে নাইট্ৰজেন কিমান আছে 1 আছে, ইপিনে কিমান আছে নাইট্ৰজেন 2, তেতিয়াহ'লে ইপিনে 2 আছে, ইপিনে 1 আছে। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এই যোনটো 2 আছে সেইটো ক'ত লিখিম আমি, এই H আৰু N এইটো য'ত আছে তাৰ আগত আমি 2টো লিখি দিলোঁ এনেকৈ। তো 2টো লিখি দিলোঁ, তো আমাৰ তেতিয়া কি হ'ল N2 হ'ল ইয়াতো, আৰু N ইপিনেও কি আছে আমাৰ 2 আছে। ঠিক আছে, এতিয়া চোৱা অক্সিজেন কিমান আছে, অক্সিজেন কিমান হ'ব, তো ইপিনে অক্সিজেন 2 দুটা আগত থাকিল আৰু 3টা আছে। মই কৈছোঁ যে এনেকৈ থাকিলে এই দুটা কি হ'ব পূৰণ হ'ব। ঠিক আছে, তো 3 ইনটু 2 কিমান হ'ব, 3 ইনটু 2 হ'ব আমাৰ 6, প্লাছ এইটো প্লাছ আছে চোৱা, ইয়াতে একেলগে আছে কাৰণে এইটো পূৰণ হ'ব, 2 ইনটু 3 6 হ'ব। কিন্তু ইয়াতে এইটো আৰু এইটো বেলেগ বেলেগ আছে, অক্সিজেন ইয়াতো আছে আৰু মাজত প্লাছ আছে, সেনেকুৱা হ'লে আমি প্লাছ কৰিব লাগিব। প্লাছ অক্সিজেন কিমান হ'ব, এইটো ব্ৰেকেটটো গুচাই দিলে অক্সিজেনৰ 2 হ'ব, হাইড্ৰজেনৰ 2 হ'ব, অৰ্থাৎ 2, 6 প্লাছ 2 টোটেল কিমান হ'ল ইপিনে 8, অক্সিজেনৰ পৰিমাণটো হ'ল ইপিনে 8। ঠিক আছে, তো এতিয়া তুমি ইপিনে চোৱা, তোমালোকে এতিয়া ইপিনে চোৱা, তো অক্সিজেন কিমান হ'ব 2 ইনটু 3 6 প্লাছ কিমান আছে 1। ঠিক আছে, 1 মানে 1 আছে ইয়াতে, 1 মানে আমাৰ হ'ল 7। তেতিয়াহ'লে 1 থাকিলে আমি কি কৰিম, তাৰ আগত 2 লিখি দিম, অক্সিজেন ইপিনে আমি কি লিখি দিলোঁ 2 লিখি দিলোঁ। ঠিক আছে, অক্সিজেনৰ আগত 2 লিখা মানে অক্সিজেন কিমান হৈ গ'ল ইয়াতে 2 হৈ গ'ল, তাৰমানে কিমান হৈ গ'ল টোটেল 8 হৈ গ'ল অক্সিজেন। তো অক্সিজেনটো মিলি গ'ল। ঠিক আছে, এতিয়া কেলছিয়ামটো চোৱা, কেলছিয়াম 1 আছে, ইপিনেও কেলছিয়াম 1 আছে, তো আমাৰ আৰু মিলাব লগা নাই ইয়াতে। ঠিক আছে, তো এবাৰ মিলোৱাৰ পিছত আকৌ এবাৰ আমি চাব লাগিব হিচাপটো ঠিকই আছেনে নাই, সেই বস্তুটো চাব লাগিব। অৰ্থাৎ আমি এবাৰ সমতুল কৰাৰ পিছত আৰু এবাৰ ৰিপিট সমতুল কৰিম, তেতিয়া যি এটা দুটা মিষ্টেক হৈছে বা ভুল হৈছে আমি এইটো উলাই ল'ব পাৰিম, বা ক'ৰবাত আমি লিখা নাই, প্ৰথমে আমি হাইড্ৰজেনটো দিয়া নাছিলোঁ, তো হাইড্ৰজেনটো এবাৰ হিচাপ কৰি পাওঁনে নাই, একে সংখ্যা থাকেনে নাই কাৰ্চিনৰ ইপিনে আৰু ইপিনে, সেইটো আমি চাম। তো এতিয়া আকৌ এবাৰ আমি চাওঁ হাইড্ৰজেন কিমান হ'ল ইপিনে 2 প্লাছ 2 কিমান হ'ল হাইড্ৰজেন H, তো হাইড্ৰজেন আমি পালোঁ 2 প্লাছ 2 H পালোঁ আমি 4, ইয়াতে দুটা আছে যোগ হ'ব 2টা 4, হাইড্ৰজেন ইকুৱেল হৈ গ'ল, মিলি গ'ল, তাৰমানে অট'মেটিকলি মিলি গ'ল, আমি মিলাবই লগা নহ'ল। এতিয়া নাইট্ৰজেন যদি চাওঁ আমি, নাইট্ৰজেন কিমান আছে Nৰ সংখ্যাটো চাওঁ দুয়োপিনে, কাৰ্চিনৰ ইফাল N আগত আছে মানে এই দুইটো গোটেই লগতো পূৰণ হ'ব, অৰ্থাৎ N মানে ইয়াতে আমি 2 পালোঁ, আৰু চাওঁ N নাই ইয়াতে, তেতিয়াহ'লে ইপিনে N কিমানটা আছে, এইটো চোৱা N 2 আছে, কাৰণ ব্ৰেকেটটো থাকিলে এই দুয়োটা মৌলৰ লগত পূৰণ হ'ব, অৰ্থাৎ ইপিনে N আছে ইকুৱেল 2, মিলি গ'ল। ঠিক আছে, এতিয়া আমি HN আৰু এবাৰ O চাওঁ আমি, O কিমান হ'ল, তো O 2 ইনটু 3 কিমান হ'ব 6 হ'ব, ইটো আৰু ইটো পূৰণ হ'ব, প্লাছ আছে প্লাছ হ'ব, অক্সিজেন ইয়াতে 2 আহিব, কিমান আহিল 8 আহিল। ইপিনে চাওঁ আমি অক্সিজেন কিমান হয়, অক্সিজেন কাৰ্চিনৰ ইপিনে 3 ইনটু 2 কিমান হ'ব 6, প্লাছ অক্সিজেনৰ আগত এইটো 2 আছে 2 আছে, তো 2 থাকিলে পূৰণ হ'ব, তো পূৰণ হ'লে আমি পাম 2 ইকুৱেল কি পালোঁ 8। তো চোৱা হাইড্ৰজেন 4 ইপিনেও হাইড্ৰজেন 4। ঠিক আছে, নাইট্ৰজেন 2 ইপিনেও নাইট্ৰজেন 2 পালোঁ, আৰু অক্সিজেন 8 আছে, ইপিনেও 8 আছে। তো কি হৈ গ'ল আমাৰ এতিয়া সমতুল হৈ গ'ল, সন্তুলিত হৈ গ'ল। আমাৰ যোনটো ৰাসায়নিক বিক্ৰিয়া আমাক দিয়া হৈছিল ইয়াতে, এইটোক আমি দুয়োপিনে অৰ্থাৎ এইফালে আৰু এইফালৰ যোনটো সংখ্যা মৌলৰ সংখ্যাটো আমি সমান কৰি দিলোঁ। তো এনেকৈ আমি সমতুল কৰিব লাগিব। ঠিক আছে, এতিয়া আমি চাওঁ 4 নম্বৰটোত কি কোৱা আছে চোৱা, NaOH। তো আমি তেতিয়া চাগে Na কি লিখি ল'লোঁ, OH লিখি ল'লোঁ, প্লাছ দিলোঁ, অলপমান খালী ঠাই ৰাখিম যাতে আমি সংখ্যাটো লিখিব পাৰোঁ ইয়াৰ আগত, H2SO4 কাৰ্চিনটো আহি গ'ল, আৰু অলপ গেপ দিলোঁ, Na2SO কি লিখিলোঁ 4, প্লাছ অলপমান খালী ঠাই ৰাখিম, H2 কি লিখিলোঁ O। তো এতিয়া আমি প্ৰথমে Na চাওঁ, Na কিমান আছে, ইয়াতে 1 ইপিনে আছে 2, কাৰ্চিনৰ ইপিনে 2 আছে, ইপিনে 1 আছে, তাৰমানে Na আগত কি দিব লাগিব আমি 2 দিব লাগিব, হৈ গ'ল, Na2 হ'ল, ইপিনে Na2 হ'ল, আৰু Na বাকী ইপিনে নাই কত। এতিয়া আমি O এটা মৌল, Oটো চাওঁ, O এটা 1 প্লাছ 4 কিমান আছে 5, তো ইপিনে 5 আছে মানে ইপিনে অযুগ্ম সংখ্যা পালোঁ, 1ৰ বাহিৰে বাকীবিলাক আমি চাব লাগিব, ইপিনে 5 আছে, তো আমি Oটো বাদ দিলোঁ, এতিয়া O নকৰোঁ,
অটো থৈ দিলো H2 পৰো আমি তাৰ পিছত শেষত অটো মিলি যাব নিজে নিজে তো এতিয়া আমি অক্সিজেনটো চাও অক্সিজেন কিমান আছে এবাৰ ইয়াতে 2 লিখাৰ লগে লগে অক্সিজেন ইয়াতে 2 হৈ গল ঠিক আছে 2 প্লাস 4 কিমান হৈ গল অক্সিজেন ইপিনে 6 হৈ গল ঠিক আছে অক্সিজেন ইপিনে 6 হৈ গল কাৰণ 2 n এর আগত 2 লিখাৰ লগে লগে অক্সিজেনটো ইয়াতে 2 আহিল অক্সিজেনৰ সংখ্যা 2 হল প্লাস অলরেডি 4 আছে আগৰ পৰা তো 6 হৈ গল তেতিয়া হলে ইপিনে কিমান আছে অক্সিজেন ইপিনে আছে 4 প্লাস কি 1 আছে ঠিক আছে তো 1 থাকিলে মই কি কৈছো তো ইয়াতে 6 আছে তাৰ মানে ইয়াতে 4 প্লাস 2 হ'ব লাগে 2 মানে অক্সিজেনৰ আগত আমি কি লিখি দিম তেতিয়া হলে 2 লিখি দিম তেতিয়া কি হল 4 প্লাস 2 কিমান পালো আমি 6 পালো ঠিক আছে তো অক্সিজেনটো মিলি গল এতিয়া হাইড্রোজেন চাও আমি হাইড্রোজেন কিমান আছে হাইড্রোজেন আমাৰ 2 আছে ইয়াতে আছে 2 আছে তাৰমানে হাইড্রোজেনৰ টোটাল সংখ্যা হল এই কাৰ্চিনডালৰ ইপিনে 4 হল 2 প্লাস 2 4 হল ইপিনে চোৱা আছে না হাইড্রোজেন 4 তো ইপিনে চোৱা হাইড্রোজেন এইটো 2 H2 তাৰ মানে 2 into 2 2 into এইটো 2 কিমান হল 4 তো হাইড্রোজেনৰ 4 হৈ গল তাৰ মানে কি হল মিলি গল সংখ্যাবিলাক আকৌ এবাৰ চাও আমি Na2 মিলি গল ঠিক আছে এটো তলত 2 মানে দুটাই বুজায় আৰু আগত দিলেও 2 টো দুটাই বুজায় সংখ্যাটো মনত ৰাখিবা অক্সিজেন আছে আমাৰ কিমান 2 প্লাস 4 6 ইপিনে অক্সিজেন আছে আমাৰ 4 প্লাস 2 এয়া 4 এটো 4 প্লাস 2 আগত লিখিছো আমি 4 হৈ গল তো 4 প্লাস 2 6 হৈ গল তেনেকে হাইড্রোজেন যদি চাও আমি 2 প্লাস 2 4 হল হাইড্রোজেন ইপিনে 2 into 2 4 হল তো আমাৰ এটোও সমতুল হৈ গল অৰ্থাৎ সন্তুলন হৈ গল আমাৰ দুপিনে সমান সংখ্যক কি থাকিল মৌল থাকিল এতিয়া আমি শেষৰটো লৈ আহিছো ঠিক আছে শেষত কি আছে BaCl2 H2SO4 BaSO4 HCl ঠিক আছে তো এই বস্তুটো মই ইয়াতে পঢ়ি দেখাম তোমাক ইয়াতে চাবা কি আছে Ba ইয়াতে 1 আছে ইয়াতো কি আছে 1 আছে কাৰ্চিনৰ ইফাল 1 আছে তো আমি একো কৰিব নালাগে Cl কি আছে 2 ইপিনে Cl2 আছে নেকি নাই তেতিয়া হলে HCl এর আগত কি লিখিব লাগিব আমি 2 লিখিব লাগিব তো 2 লিখি দিলো তেতিয়া হলে আমাৰ Cl ইপিনে 2 হৈ গল ইপিনে Cl2 হৈ গল এতিয়া আমি H চালো ইপিনে H কিমান থাকিল 2 থাকিল এইফালে যোনটো কাৰ্চিনৰ ইফালে থাকিল 2 ইপিনে 2 আছে না এইটো অলপ আগতে আমি 2 দিলো আগত তো 2 হৈ গল হাইড্রোজেনৰ সংখ্যা এইফালে আৰু এইফালে দুফালে একে হল এতিয়া আমি সালফাৰ S কৈছে মই ক্যাপিটেল লেটাৰত হলে এটা মৌল বুজায় S এটা আছে ঠিক আছে ইপিনে চাও S এটা আছে অক্সিজেন কেইটা আছে 4টা আছে আৰু নাই ইপিনে তো ইপিনে চাও আমি অক্সিজেন কি আছে 4টা আছে তাৰ মানে আমাৰ ইয়াতে 2 দিয়াৰ লগে লগে ৰাসায়নিক বিক্ৰিয়াটো কি হৈ গল সন্তুলন হৈ গল তো আকৌ এবাৰ চাও Ba1 কাৰ্চিনৰ ইফাল একে আছে সংখ্যা Cl2 আছে HCl এর আগত 2 আছে তাৰ মানে হাইড্রোজেন দুটা আৰু ক্লোৰিন দুটা বুজাইছে অৰ্থাৎ হাইড্রোজেনৰ দুটা থাকিল নেক্সট অৰ্থাৎ ক্লোৰিনৰ দুটা থাকিল এটা নেক্সট যদি চাও আমি হাইড্রোজেন 2 ইপিনে হাইড্রোজেন 2 S1 ইপিনে S1 O4 ইপিনে O4 এইটোৱে হল সন্তুলিত সমীকৰণ তো তোমালোকে সোয়া ভিডিওটো যদি এবাৰত বুজি নপোৱা আৰু এবাৰ চাবা চাই লৈ তোমালোকে নিজে কৰি চাবা হিসাব কৰি দুফালে অৰ্থাৎ বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থ এই দুফালে সমান সংখ্যক এইটো সাইড আৰু এইটো সাইড কাৰ্চিনৰ ইফাল দুপিনে কি থাকিব লাগিব সমান সংখ্যক মৌলবিলাক থাকিব লাগিব আৰু হেনেকে লিখাৰ পিছত দুফালে সমান সংখ্যা লিখাৰ পিছত বিক্রিয়াটো সন্তুলিত হৈ যাব ঠিক আছে তো তোমালোকে ভিডিওটো চোৱা কমেন্টছত যদি মোক কিবা ক'ব খুজিছা বা কিবা তোমালোকক প্ৰয়োজন আছে মোক জনাবা নিশ্চয়কৈ মই আগলৈ ভিডিওসমূহ আৰু ভালদৰে বনাবলৈ চেষ্টা কৰিম